আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমাৰ বিটিআৰ অঞ্চলত যেটো বিভিন্ন জায়গাত প্ৰতিষ্ঠিত যি গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট কলেজসমূহ আছে এই কলেজসমূহৰ ছাত্ৰ ছাত্ৰীৰ যেটো দীৰ্ঘদিনীয়া এটা সমস্যা আছিল এই সমস্যা হ'ল বৰ্তমানৰ যি বড়োলেণ্ড মানে ইউনিভাৰ্চিটিৰ যি ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইশ্ৰাম লাডু সিং ডাঙৰীয়াই যি ২.৫ বছৰত তেওঁৰ কাৰ্যকালত যিখিনি ছাত্ৰ বিৰোধী কাৰ্যকলাপ চলি থাকিলে এইটো নিখিল বড়ো ছাত্ৰ সন্থাই নজৰ ৰাখি আহিছিলে তাৰ কাৰণে আজি দিনত আমি দেখা পালোঁ ছাত্ৰ ছাত্ৰী গাৰ্জেনবিলাকৰ যি অভিযোগ যিবিলাক ডাঙৰ ডাঙৰ অভিযোগ এইখিনি যদি আমি পূৰণ কৰিবৰ কাৰণে যদি চেষ্টা কৰিছিলোঁ কিন্তু আমি পাৰা নাই তাৰ কাৰণে আমি আজি পোনপটীয়াকৈ আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱা ডাঙৰীয়ালৈ আমি পোনপটীয়াকৈ পত্ৰ মেমৰেণ্ডাম আমি যোগেদি ৬টা আমি দাবীসমূহ তেওঁলোকৰ ওচৰত ৰাখিছোঁ আৰু এই ৬টাৰ যি সমস্যা এই সমস্যাটো অতি সোনকালে আমি সমাধান বিচাৰিছোঁ আমাৰ দাবীসমূহ হৈছে যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটি এইটো সংগ্ৰামৰ মাজেৰে তেজৰ বিনিময়ত ২০০৩ চনত বিটিআৰ চুক্তি মতে এই অঞ্চলৰ এটা শিক্ষাৰ এটা অনুষ্ঠান এটা আছিল কিন্তু যেটো আজি তাৰিখত যি অধিষ্ঠিত যি ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই যিকোনো অকাৰ্যকৰ্ম যি দেখা পালোঁ তেওঁৰ কাৰণে আজি যি ইউনিভাৰ্চিটিৰ গৰিমা শিক্ষাৰ যেটো গৰিমা আজি তাৰিখত বহুত নিম্নগামী হ'বলৈ দেখা পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ যি ভৱিষ্যতৰ কাৰণে যিখিনি দায়িত্ব লৈ তেওঁ চেঞ্চেলৰ হিচাপে কাম কৰিব লাগিছিল সেইটো মানে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটো দেখা পাইছোঁ আমি তাৰ কাৰণে আমি পোনপটীয়াকৈ আমি দাবী জনাইছোঁ যেহেতু ৰেগুলাৰ ৰেজিষ্টাৰ নাই তাতে বড়োলেণ্ড ইউনিভাৰ্চিটি তাৰ কাৰণে আমি বিটিআৰ অঞ্চলৰ পৰাই এজন যোগ্য ব্যক্তিক বিটিআৰ মানে এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নতুনকৈ মানে এপইণ্টমেণ্ট দিবৰ কাৰণে ৰেজিষ্টাৰ এজন এপইণ্টমেণ্ট দিবৰ কাৰণে আমি দাবী জনাইছোঁ ২ নম্বৰতে আমি দাবী জনাইছোঁ যে ইউনিভাৰ্চিটি মানে পৰিচালনা কৰাৰ কাৰণে কোৰ কমিটি এটা মানে কমিটি আছে কোৰ কমিটিত আলোচনা কৰাৰ পিছতে এক্সিকিউটিভ কাউন্সিলত এই গোটাই বিষয়ববীয়া মানে সমস্যাখিনি বা ইউনিভাৰ্চিটি যিখিনি উন্নয়নমূলক ৱেলফেয়াৰ কামৰ কাৰণে যিখিনি সিদ্ধান্ত লোৱা হয় সেইখিনি ৰাজহুৱা কৰা হয় এইখিনি একো সিদ্ধান্ত তেওঁ লোৱা নাই ২.৫ বছৰত প্ৰফেচাৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহুত অসুবিধা হৈছে টাইম মতে যেহেতু বিটিআৰ অঞ্চলত যিখিনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি কলেজসমূহ আছে যি চলি আছে এই কলেজসমূহত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন হোৱাৰ পিছত যি মাৰ্কশ্বিট গ্ৰেডশ্বিট টাইম মতে নোপোৱাৰ কাৰণে বিভিন্ন অঞ্চলত বিভিন্ন ৰাজ্যত প্ৰতিষ্ঠিত যি ইউনিভাৰ্চিটি তাতে এডমিশ্যন ল'বলৈ মানে অসুবিধা হ'ল পোৱা নাই সেইখিনি আমাৰ ডাঙৰ এটা অভিযোগ তাৰ কাৰণে আমি কৈছোঁ যে ২ নম্বৰত যে কোৰ কমিটিৰ যি মেম্বাৰ্ছবিলাকক অতি সোনকালে নিযুক্তি দিব লাগে এইটো আমাৰ ২ নম্বৰ দাবী থাৰ্ড নম্বৰ দাবীটো আছে যে এক্সিকিউটিভ মিটিং বহাৰ আগতে যি কোৰ কমিটিৰ মেম্বাৰ সিলেকশ্যন কৰি পিনি কোৰ কমিটিত যিখিনি আলোচনা কৰা হ'ব মানে বড়োলেণ্ড ইউনিভাৰ্চিটি ৱেলফেয়াৰ কাৰণে সেইটো কামটো কৰিব লাগে থাৰ্ড নম্বৰ আমাৰ দাবী 4 নম্বৰত আছে যিখিনি যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যে কোৰ কমিটি এক্সিকিউটিভ মেম্বাৰ্ছবিলাকৰ ভেকেঞ্চি হৈ আছে সেইটো আমি সম্পূৰ্ণ কম সময়ৰ ভিতৰত মানে ফিল আপ কৰাটো পূৰণ কৰাটো আমি এফচিয়ে বিচাৰিছোঁ আৰু তাৰপিছত যি ভাইচ চেঞ্চেলৰ বৰ্তমানৰ প্ৰফেচাৰ লাইশ্ৰাম লাডু সিং ডাঙৰীয়া তেখেতৰ যেটো নেতৃত্বত এই ২.৫ বছৰে ইউনিভাৰ্চিটিখন যেনেকৈ ধৰণে ডিগ্ৰেডেশ্যন হৈ গ'ল শিক্ষাৰ মানদণ্ড যেহেতু মানে পিছ পৰি গ'ল যেনেকৈ আশা কৰিছিলোঁ আজি কম্পিউটাৰৰ যুগত আজি টেকন'লজিৰ যুগত আমাৰ অঞ্চল যেহেতু শিক্ষাৰ এটা পিছপৰা অঞ্চল শিক্ষাৰ পিছপৰা অঞ্চল হিচাপে সংগ্ৰামৰ যোগেদি বড়োলেণ্ড ইউনিভাৰ্চিটি আমি পাবলৈ সক্ষম হৈছিলে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ যিখিনি কাম কৰিব লাগিছিল সম্পূৰ্ণৰূপে তেওঁ লাইশ্ৰাম ডাঙৰীয়া ব্যৰ্থ হৈছে তাৰ কাৰণে আমি অতি সোনকালে তেখেতৰ বৰ্খাস্ত বিচাৰিছোঁ আমি ট্ৰেন্সফাৰ তেখেতৰ বিচাৰিছোঁ আৰু কম সময়ৰ ভিতৰত নতুনকৈ যাতে আমি ভাইচ চেঞ্চেলৰ পাবলৈ সক্ষম হয় বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু কম সময়ৰ ভিতৰত আমি এইখিনি মানে সমস্যাটো সমাধান হোৱাটো বিচাৰোঁ আৰু যেটো আমাৰ 6 নম্বৰ দাবী আমি আগতে অনুকালোঁ যে যিখিনি মাৰ্কশ্বিট গ্ৰেডশ্বিট কলেজ ষ্টুডেণ্ট যি আউটগোয়িং তেওঁলোকৰ এইখিনি নোহোৱাৰ কাৰণে এডমিশ্যন প্ৰব্লেম হৈছে ইউনিভাৰ্চিটিত মানে এডমিশ্যন লোৱাৰ ক্ষেত্ৰত এইগিলা আমাক কম সময়ৰ ভিতৰত সমাধান বিচাৰি পিনি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু
অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী তেখেতলৈ আমি পত্ৰ মেমৰেণ্ডাম আমি তেখেতক পঠাই দিছোঁ। আমি ধৰ্ণা কাৰ্যসূচী আজি ধৰ্ণা কাৰ্যসূচীত আমি যিহেতু মাজবাট ওদালগুৰি জিলাৰ মাজবাট কলেজৰ যি প্ৰাংগণত আমি আজি মোটামুটি 2000মান ছাত্ৰ ছাত্ৰী উপস্থিত আজি এইখিনি কাৰ্যসূচী আমি সফলমণ্ডিত কৰিছোঁ। আৰু এই কাৰ্যসূচী যদি আমি পোনপটীয়াকৈ অসম চৰকাৰক আমি জনাব বিচাৰোঁ যে কম সময়ৰ ভিতৰত যদি আমাৰ যিখিনি ডিমাণ্ড যিখিনি দাবীসমূহ যদি পূৰণ নহয় অনাগত জীৱন আমি গণতান্ত্ৰিকভাৱে ছাত্ৰ ভৱিষ্যত মানে সুৰক্ষাৰ কাৰণে ছাত্ৰ ভৱিষ্যত গাৰ্জেনবিলাকৰ সুৰক্ষাৰ কাৰণে এই বিটিআৰ অঞ্চল বড়োলেণ্ড অঞ্চলত এই শিক্ষাৰ পৰিৱেশ যাতে বড়োলেণ্ড ইউনিভাৰ্চিটি যিটো গাৰ্জেনশ্বিপ দায়িত্ব লৈ পিনি কাম কৰি আছে শিক্ষাৰ দিশত তাৰ কাৰণে এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে চলাই নিয়াত আমাৰ অসম চৰকাৰে বিটিআৰ চৰকাৰে যাতে পোনপটীয়াকৈ দায়িত্ব লয় সেইটো মই আহ্বান জনাইছোঁ। আৰু আমাৰ বহুত অভিযোগ আছে লাইশ্ৰম ডাঙৰীয়ালৈ তেখেতে বিনা ইণ্টাৰভিউত তেওঁৰ মানে নিজৰ ঘৰুৱা মানুহক ঘৰতে ইণ্টাৰভিউ পাতি পিনি এপইণ্টমেণ্ট তেওঁ দিছে। আজি আসাম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব যিটো অসম চৰকাৰ চলি আছে তেখেতে কৈছে যে যিকোনো মুহূৰ্তত পাব্লিকলি কৈছে যে আমি নিকা এটা ভাৰমতীৰে নিকাভাৱে আমি ইণ্টাৰভিউ পাতি পিনি চাকৰিবিলাক দিয়া হ'ব। কিন্তু আজি দেখা পালোঁ মানে বড়োলেণ্ড ইউনিভাৰ্চিটি যে অসমৰে এটা পাৰ্ট হয় কিন্তু অসমৰ যিটো ডাঙৰ অনুষ্ঠান শিক্ষা অনুষ্ঠান ক্ষেত্ৰত বেলেগ ডিপাৰ্টমেণ্টটো আমি ক'বলৈ যাওঁ নাই কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ আমি ক'বলৈ নাযাওঁ কিন্তু ইউনিভাৰ্চিটি এটা যি শিক্ষা অনুষ্ঠান মহৎ অনুষ্ঠান তাৰ যদি মুৰব্বীজনে যদি এনেকুৱা কাৰ্য কৰে ইলিগেলি এপইণ্টমেণ্ট দিয়ে যে নিজৰ ঘৰৰ মানুহক যোন মানুহে মানে এপ্ৰপ্ৰিয়েট মানে কিবা নহয় মানে যোগ্যতা নাই সেইটো আমি দেখাবলৈ পাইছোঁ। তাৰ কাৰণে আমি বহুত মানে বিসংগতিবিলাকক এই 2.5 বছৰত লাইশ্ৰম ডাঙৰীয়াৰ নেতৃত্ব চলি আছে। তাৰ কাৰণে আমি যদি ভৱিষ্যতে এই অনুষ্ঠানটো ভালকৈ বজাই ৰাখিব লাগে তেতিয়াহ'লে আমি দেখা পাইছোঁ যে অসম চৰকাৰৰ যি মানে দায়িত্ব থাকিব লাগিব চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি পোনপটীয়াকৈ আহ্বান জনাইছোঁ প্ৰতি সময়ৰ ভিতৰত তেখেতক বৰখাস্ত কৰিব লাগে ট্ৰেন্সফাৰ কৰিব লাগে আৰু নতুনকৈ ৰেজিষ্টাৰ লৈ পিনি ভাইচ চেঞ্চেলৰ লৈ পিনি যিখিনি কাম কৰিব লাগে ইউনিভাৰ্চিটি ভালকৈ চোৱা চিতা কৰাৰ কাৰণে চৰকাৰীভাৱে সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আজি এই মাজবাট কলেজৰ প্ৰাংগণৰ পৰা আমি দেখিবলৈ পাইছোঁ যিহেতু মাজবাট এটা খুব পিছপৰা ঠাই হয়। এই ঠাইখন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে দুখীয়া ৰাইজে মানে এটা গাৰ্জেনবিলাকে ছাত্ৰ ছাত্ৰী পঢ়ায় ঠিক সময় যদি আমাৰ ইউনিভাৰ্চিটিৰ পৰা যদি মাৰ্কশ্বিট গ্ৰেডশ্বিটবিলাকে যদি কলেজত নাহে কলেজৰ পৰা যদি ছাত্ৰ ছাত্ৰীয়ে নাপায় তেতিয়াহ'লে কেনেকৈ তেওঁলোকে ভাল অনুষ্ঠান ভাল ইউনিভাৰ্চিটিত এডমিশ্যন পাব। সেইখিনি কাৰ্য তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তেওঁক যদি এইখিনি চোৱা চিতাৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰে তেওঁক লাখ লাখ টকা তেওঁক বেতন দিছে কিন্তু আজি তাৰিখত এইখিনি সামান্য কামকো নকৰি পিনে ছাত্ৰৰ ভৱিষ্যত তেওঁ ধ্বংস দিশে মানে গৰান্তে ঠেলি দিছে। আমি এতিয়া প্ৰত্যাখ্যান কৰিছোঁ এফচি হিচাপে। এফচিয়ে চুক্তি হোৱাৰ পিছত এটা ভাল সমস্যাৰ সমাধান বিচাৰিছিলোঁ কিন্তু আজি তাৰিখত যিখিনি হৈ আছে আমি এইটো দুখ প্ৰকাশ কৰিছোঁ। তাৰ কাৰণে আমি আজি এফচিয়ে বিটিআৰ চুক্তি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমি আজি ৰাজপথলৈ ল'বলৈ বাধ্য হৈছোঁ। তাৰ কাৰণে আমি অসম চৰকাৰ আৰু আমাৰ গভৰ্ণৰ ডাঙৰীয়াক আমি পোনপটীয়াকৈ এফচিয়ে জনাইছোঁ যে কম সময়ৰ ভিতৰত আমি মোটামুটি 10 দিনৰ ভিতৰত আশা কৰিছোঁ যেতিয়া এই মেমৰেণ্ডামটো যিহেতু তেওঁলোকৰ হাতত পৰিব তেতিয়াই তেওঁলোকে এটা ডিচিশ্যন তেওঁলোকে দিব সেইটো আমি আশা কৰিছোঁ। আৰু ইয়াৰ যোগেদিহে আমি এই অনুষ্ঠানটো বজাই ৰাখিব আৰু ইয়াৰ যোগেদিহে আমি সুৰক্ষিত ভৱিষ্যত আমাৰ বিটিআৰ অসমৰ যদি ভৱিষ্যত ছাত্ৰ ছাত্ৰী আমি মানে সপোনবিলাক পূৰণ কৰিব পাৰিম এইটো আশা কৰিছোঁ। মই বিশেষ আৰু ক'বলৈ নাযাওঁ যিহেতু আপোনালোকে আহিছে আপোনালোকক ধন্যবাদ।